ছাত্ৰ ছাত্ৰীৰ চৈধ্যটা ভাল অভ্যাস। ল'ৰা ছোৱালীক কিতাপৰ জ্ঞানৰ লগতে মানসিক শাৰীৰিক বিকাশ আৰু ব্যৱহাৰিক জ্ঞানৰ প্ৰয়োজন। দৈনন্দিন জীৱনৰ সৰু সৰু অভ্যাসবোৰেই শিশুসকলৰ এটা উজ্জ্বল ভৱিষ্যত গঢ়ি তোলাত সহায় কৰে। সেয়েহে ছাত্ৰ জীৱনত ভাল অভ্যাসৰ গুৰুত্ব বহুগুণে বৃদ্ধি পায়। আজি আগবঢ়াইছোঁ ছাত্ৰ ছাত্ৰীৰ বাবে প্ৰয়োজনীয় 14টা ভাল অভ্যাসৰ কথা। ৰাতিপুৱা সোনকালে উঠিব লাগে। প্ৰতিদিনে পুৱা সোনকালে উঠাটো নিয়ম কৰি লওক, কাৰণ ৰাতিপুৱাৰ পৰিৱেশত আচৰিত ধৰণৰ শক্তি থাকে। লগতে সেই সময়ত মনটো সম্পূৰ্ণ সতেজ হৈ থাকে, যাৰ বাবে সেই সময়ত কৰা অধ্যয়নবোৰ সদায় মনত থাকে। কেৱল এয়াই নহয়, এই সময়ত পঢ়া শুনা কৰি থাকোঁতে কঠিনতম প্ৰশ্নবোৰো অতি সহজে সমাধান কৰিব পৰা যায়। নিয়মীয়াকৈ স্কুললৈ যাওক। প্ৰতিদিনে স্কুললৈ গৈ আপুনি গম পায় যে শিক্ষকসকলে শ্ৰেণীত কি পঢ়াইছে। ইয়াৰ ফলত পাঠ্যক্ৰমৰ পৰা ওলাই নাযায় আৰু প্ৰতিটো বিষয়ৰ প্ৰতি আপুনি সজাগ আৰু সচেতন হৈ থাকিব পাৰে। নিয়মিতভাৱে পঢ়ক। নিয়মীয়াকৈ পঢ়া শুনা কৰাটো অভ্যাস কৰি লওক আৰু সকলো কাম সময়মতে শেষ কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপোনাৰ জ্ঞান বৃদ্ধি হোৱাই নহয়, এজন ভাল ছাত্ৰ হ'বলৈও সক্ষম হ'ব। ছাত্ৰ জীৱনত লাভ কৰা জ্ঞান ভৱিষ্যতে বহুতো বাধা অতিক্ৰম কৰাত কামত আহে। কিতাপসমূহ সংগঠিত কৰি ৰাখক। ছাত্ৰ ছাত্ৰীৰ এটা ভাল অভ্যাস হ'ল তেওঁলোকৰ কিতাপসমূহ সংগঠিত কৰি ৰখা। যদি কিতাপবোৰ পৰিপাটিকৈ নিৰ্দিষ্ট ঠাইত ৰখা হয়, তেন্তে সময়ত সেইবোৰ বিচাৰি উলিয়াবলৈ বেছি সময় নালাগে। এই অভ্যাসে কিতাপ বিচাৰি ফুৰাত অপচয় হোৱা সময়খিনি ৰাহি কৰাই নহয়, ই ছাত্ৰজনৰ মাজত কিতাপৰ প্ৰতি মোহৰ সৃষ্টি কৰে। নিজৰ কথাটো পৰিষ্কাৰ কৰি ৰাখক। পঢ়া শুনাৰ বাবে ব্যৱহাৰ কৰা কথাটো সদায় পৰিষ্কাৰ কৰি ৰাখিব লাগে। যদি অধ্যয়ন কক্ষটো অগোছাল আৰু সিঁচৰিত হৈ থাকে, তেন্তে অধ্যয়নত মনোনিৱেশ কৰাটো কঠিন হ'ব পাৰে। ভাল বন্ধুৰ সংগ। যদি সংগ ভাল হয়, তেতিয়া জীৱনৰ গোটেই বাটত ইতিবাচক শক্তি প্ৰবাহিত হৈ থাকিব। অৰ্থাৎ ছাত্ৰ জীৱনত সদায় ভাল বন্ধুৰ সংগত থাকিব লাগে। ইয়াৰ ফলত পঢ়া শুনাত ভাল লাগে আৰু অজানিতে লক্ষ্যৰ পৰা বিচ্যুত হ'লে এজন ভাল বন্ধুৱে আপোনাক সঠিক পথ দেখুৱাই দিব। অধ্যয়নৰ সময় নিৰ্ধাৰণ কৰক। এজন ছাত্ৰই নিজৰ অধ্যয়নৰ সময় নিৰ্ধাৰণ কৰাটো প্ৰয়োজনীয়, যাতে খেলা ধূলা আৰু মনোৰঞ্জনৰ লগতে অধ্যয়ন কৰিব পাৰে। এনে কৰিলে নিয়মীয়াকৈ পঢ়া শুনাৰ অভ্যাস এটা গঢ় লৈ উঠিব। ইয়াৰ লগতে অধ্যয়নৰ প্ৰতিও এক বিশেষ আগ্ৰহ গঢ় লৈ উঠিব। আত্মপৰীক্ষা। যিকোনো পৰীক্ষাৰ বাবে নিজকে প্ৰস্তুত কৰিবলৈ মাজে মাজে নিজকে পৰীক্ষা কৰি থকাটো জৰুৰী। ইয়াৰ বাবে সেই বিষয়টোৰ প্ৰশ্নবোৰ সমাধান কৰিবলৈ চেষ্টা কৰক, যিবোৰ আপুনি কঠিন বুলি ভাবে। অৱশ্যে এইটো কোৱাটো সহজ, কিন্তু কৰিবলৈ ইমান সহজ নহয়। কিন্তু প্ৰচেষ্টাৰে ইয়াক কৰিব পাৰি। লগতে আত্মপৰীক্ষাৰ দ্বাৰা আপুনি আগতীয়াকৈ ভৱিষ্যতৰ পৰীক্ষাৰ বাবে নিজকে প্ৰস্তুত কৰিব পাৰিব। ভুল কৰিবলৈ কেতিয়াও ভয় নকৰিব। ভুল সকলো মানুহৰে হ'ব পাৰে। ভুলৰ পৰা শিকিব পাৰি। গতিকে ভুল কৰিবলৈ কেতিয়াও ভয় নকৰিব। ভুল কৰাৰ ভয় যদি আপোনাৰ মনত থাকি যায়, তেন্তে আপুনি জীৱনত নতুন একো শিকিব নোৱাৰিব। কোনো কাৰণত হোৱা ভুলে সেই কামটো সঠিকভাৱে কৰাৰ উপায় ক'ব। ইয়াৰ দ্বাৰা আপোনাৰ বুজাবুজি আৰু সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা শক্তিশালী হ'ব। নিজৰ জ্ঞান ব্যৱহাৰ কৰক। এজন ছাত্ৰই কেতিয়াও নিজৰ জ্ঞান ব্যৱহাৰ কৰাৰ সুযোগ হেৰুৱাব নালাগে।
এনে কৰিলে আপোনাৰ জ্ঞানৰ পৰীক্ষাই নহয়, আপোনাৰ জ্ঞানো বিস্তাৰিত হৈ গৈ থাকিব। একে সময়তে ছাত্ৰজনেও নিজৰ জ্ঞান ব্যৱহাৰ কৰি নিজৰ মাজত থকা অভাৱবোৰ জানিবলৈ আৰু বুজিবলৈ সুযোগ পায়। গতিকে এজন ছাত্ৰই নিজৰ জ্ঞানক ব্যৱহাৰ কৰাৰ সুযোগৰ সন্ধানত সদায় থাকিব লাগে। সহকৰ্মীসকলক পঢ়া শুনাত সহায় কৰিও এই কাম আৰম্ভ কৰিব পাৰি। সদায় চেষ্টা কৰি থাকক। যিকোনো কাম কৰিবলৈ সদায় দৃঢ় প্ৰতিজ্ঞ হ'ব লাগে আৰু সদায় সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব লাগে। কাৰণ যিকোনো কাম কঠিন হ'ব পাৰে কিন্তু অসম্ভৱ নহয়। গতিকে এই চিন্তাটো আপোনাৰ মনত গঢ়ি তোলক যে যদি সেই কামটো আন কোনোবাই কৰিব পাৰে তেন্তে আপুনিও নিশ্চিতভাৱে কৰিব পাৰিব। প্ৰয়োজন হ'লে মাত্ৰ অধ্যাৱসায়ৰে চেষ্টা কৰক। আনৰ কামত হস্তক্ষেপ নকৰিব। এজন আদৰ্শ ছাত্ৰৰ এটা মৌলিক মন্ত্ৰ হ'ল আপুনি কেৱল নিজৰ কামত মনোনিৱেশ কৰক, আনৰ কামত হস্তক্ষেপ নকৰিব। কাৰণটো হ'ল যদি আপুনি চৌপাশৰ পৰিৱেশ আৰু ঘনিষ্ঠ বা ওচৰ চুবুৰীয়াৰ কাজিয়াৰ প্ৰতি গুৰুত্ব দিয়ে তেতিয়া আপুনি অধ্যয়নত মনোনিৱেশ কৰিব নোৱাৰিব। ফলত আপুনি পঢ়া শুনাত ক্ৰমান্বয়ে পিছুৱাই যাব। ছাত্ৰ ছাত্ৰীয়ে আনৰ কামত একেবাৰে হস্তক্ষেপ কৰিব নালাগে। ভয়ৰ সন্মুখীন হ'বলৈ চেষ্টা কৰক। যদি কোনো বিশেষ কাম বা বিষয়ক লৈ আপোনাৰ মনত ভয়ৰ ভাৱ থাকে তেন্তে তাৰ পৰা পলাই নাযাব, দৃঢ়তাৰে মুখামুখি হ'ব। এনে কৰিলে আপুনি কেৱল আপোনাৰ ভয়ক জয় কৰাই নহয়, সেই কামত নিজকে ভাল কৰি তুলিব পাৰিব। ইয়াৰ লগতে আপোনাৰ ওপৰত আত্মবিশ্বাসৰ ভাৱ এটাও উদ্ভৱ হ'ব, যাৰ ফলত ভৱিষ্যতে সফলতাৰ বাটত আহি থকা সকলো বাধা সহজেই অতিক্ৰম কৰিবলৈ সক্ষম হ'ব। গেজেটৰ পৰা দূৰত্ব বজাই ৰাখক। অধ্যয়ন কৰি থাকোঁতে কেৱল অধ্যয়নহে কৰিব লাগে। এই সময়ত মোবাইল, লেপটপ আদি গেজেট নিজৰ পৰা আঁতৰত ৰাখক। যদি সেইবোৰ ব্যৱহাৰ কৰিবলগীয়া হয় তেন্তে কেৱল অধ্যয়নৰ কামতহে ব্যৱহাৰ কৰক। এই অভ্যাসবোৰৰ জৰিয়তে আপুনি আপোনাৰ বিকাশৰ লগতে আপোনাৰ ভৱিষ্যত উন্নত কৰক। প্ৰিয় শ্ৰোতা দৰ্শক, যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।